ডিব্ৰুগড় জিলাৰ জকাই, জামিৰা, বৰবৰুৱা, ডিকম, চাবুৱা, টিংখং আদিকে ধৰি কেইবাটাও অঞ্চলৰ মুঠ 21 গৰাকী যুৱক-যুৱতীয়ে সামূহিক বিবাহ অনুষ্ঠানৰ জৰিয়তে যুগ্ম জীৱনৰ পাতনি মেলে। জিলাখনৰ দুই সমাজকৰ্মী ব্যক্তিৰ সুধীৰ কেজৰিৱাল আৰু আশা দেৱী কেজৰিৱালৰ প্ৰচেষ্টাত 21 জনকৈ যুৱক-যুৱতীয়ে হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহ সম্পন্ন কৰে। এই অনুষ্ঠানত চহৰখনৰ যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰ্থিকভাৱে সচ্ছলতা নথকা এইসকল যুৱক-যুৱতীয়ে যুগ্ম জীৱনৰ আৰম্ভ কৰিব পৰা নাছিল। অৱশেষত দুই কেজৰিৱাল দম্পতীৰ প্ৰচেষ্টাত শনিবাৰে আনুষ্ঠানিকভাৱে এইসকল নৱ দম্পতীয়ে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সক্ষম হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱ দম্পতীসকলক বহুজনে ফুলৰ থোপাৰেও শুভেচ্ছা জ্ঞাপন কৰে। গোটেই অসমত 17,500 আৰু এই আজিলৈকে 21 যোৰা হৈছেহি। এই ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ এপ্ৰিলত আমি আৰু 3,000 যোৰা আমি বিয়া পাতি দিম। সৰ্বসাধাৰণতে আমাৰ মানুহৰ বহু ধৰণৰ অসুবিধা কষ্ট থাকে। তেওঁলোকে মা দেউতাই ল'ৰা ছোৱালী দিয়ে, কিন্তু আৰ্থিক নোহোৱাৰ কাৰণে বিয়া পাতি দিব নোৱাৰে। যেতিয়ালৈকে বিয়া সংস্কাৰ নহয় তেওঁলোকে নামঘৰত সোমাব নোৱাৰে, পূজা পৰ্ব কৰিব নোৱাৰে, মন্দিৰত যাব নোৱাৰে। গতিকে এনেকুৱা এতিয়াও হাজাৰ হাজাৰ পৰিয়াল আছে। গতিকে আমি এনেকুৱা সমাজে চব মিলি এই বিবাহ সংস্কাৰৰ পৰা কৰি দি আমি এওঁলোকক সমাজত এটা সুন্দৰ পৰিৱেশ আনিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁহি। মই এটা আপোনালোকক উদাহৰণ দিওঁ। আজি 3 বছৰ আগত মই মৰিগাঁৱত নামঘৰত গৈছিলোঁ। তো 75 বছৰীয়া বুঢ়া এজনে ক'লে কি, মই ক'লোঁ ভিতৰলৈ ব'লক। কৈছে মোৰ বিয়া হোৱা নাই, গতিকে মই ভিতৰলৈ যাব নোৱাৰোঁ। তো তাতেই আমি 400 যোৰা তেনেকুৱা ধৰণৰ বিয়া পাতি দিলোঁ। এতিয়াও আছেহি, ককাও বিয়া পতা নাই, বাপেৰেও বিয়া পতা নাই, দেউতাও আৰু ল'ৰা ছোৱালীও বিয়া পতা নাই। এনেকুৱা ধৰণৰ সমাজত এনেকুৱা দেখিবলৈ পোৱা গৈছে। মই আহি সুধীৰ কেজৰিৱালক ক'লোঁ কি ছোৱালীৰ বিয়া পাতিছা, কম খৰচ কৰা আৰু এনেকুৱা এটা উদ্ধাৰ প্ৰগ্ৰাম কৰা। আজি মই বৰ ভাল আনন্দিত হৈছোঁহি কি এনেকুৱা সমাজত বহুত মানুহ আছে এনেকুৱা সামাজিক কাম কৰিব পৰা। গতিকে এনেকুৱা সমাজ ব্যৱস্থাত জুৰি থাকিব লাগে। তো আমি ধৰ্ম জাগৰণ সমন্বয় বুলি আমাৰ বিভিন্ন প্ৰকাৰৰ হয়। য'ত যজ্ঞ প্ৰথা নাথাকে তাত নামৰে বিয়া হয়, আৰু য'ত যজ্ঞও নাথাকে নামো নাথাকে, য'ত আমাৰ চটলং লৈ বিয়া হয় তেনেকুৱাও বিয়া আমি পাতি দিওঁ। আমি যাৰ যেনেকুৱা আমাৰ সমাজৰ ব্যৱস্থা আছে আমি সেই তেনেকুৱা ব্যৱস্থা হিচাপেই আমি বিয়া পাতি দিম। আপোনালোকে ইয়াত তিনিচুকীয়াতো দেখিবলৈ পাব, নামৰূপতো দেখিবলৈ পাব, চৰাইদেউতো দেখিবলৈ পাব, বিশ্বনাথ চাৰিআলিতো দেখিবলৈ পাব, তাৰপিছত গহপুৰতো দেখিবলৈ পাব, তেজপুৰতো দেখিবলৈ পাব কি এই বছৰ আমি 3,000 যোৰা আমাৰ লগত এপ্লিকেশ্যন আহিছে। আমি এপ্লিকেশ্যন এখন লওঁ, তেওঁলোকক আমি সোধোঁ কিয় বিয়া পাতিব পৰা নাই। তেওঁলোকে কয় আমাৰ আৰ্থিক দুৰ্বল আছে। গতিকে এনেকুৱা আমি সহায় কৰোঁ। ধৰ্ম জাগৰণ সমন্বয় এইটোৱে এই গোটেই অসমত এইখিনি কাম কৰি আহিছোঁ। বহুত ভাল লাগিছে। ভগৱানৰ আশীৰ্বাদৰ ঈশ্বৰৰ আশীৰ্বাদ আছে। 2 দিন আগত ছোৱালীৰ বিয়া হ'ল। 1 বছৰ আগতে আমাৰ যোগেশজী শাস্ত্ৰী ধৰ্ম জাগৰণ সমন্বয় সমিতিৰ মোক আগ্ৰহ কৰিলে যে এনেকুৱা কিবা এটা আমালোকে কৰিব পাৰোঁ নেকি, যে ফাইনেন্সিয়েলি অলপ উইক আছে, ইহঁতৰ কিবা কাৰণত বিয়া পাতিবলৈ দিগদাৰ পায়। তেতিয়া কথা আলোচনা হ'ল। তাৰপাছত মই ক'লোঁ নিশ্চয় এটা ছোৱালী বিয়া হ'ব, তাৰ অনুমতি ৰাখি যদি আৰু 21জন ফাইনেন্সিয়েলি পৰিয়ালক আমালোকে যদি কৰিব পাৰোঁ, তো তাৰ ভগৱানৰ এটা আশীৰ্বাদ, ঈশ্বৰ এটা চান্স দিছে এইটো কাৰণে। তো সেইকাৰণে আগবাঢ়িলোঁ। আজি খুব মন আনন্দিত, খুব ভাল লাগিছে। আৰু সেইটোৱে ক'ব পাৰোঁ যে মানুহবিলাক আৰু আগবাঢ়ক, এইকাৰণে যে এনেকুৱা কিবা ফাইনেন্সিয়েলি যাক দুখ হয় তেওঁ সহায় হ'ব পাৰে। আজি 21 যোৰা আছে, 21 যোৰা। আৰু আমাৰ ডিব্ৰুগড় অঞ্চলৰ চাহ বাগানৰে মেইনলি অঞ্চলৰ আছে। আপোনাৰ বৰবৰুৱা হ'ল, আমাৰ ডিকমৰ পৰা আছে, জমিৰাৰ পৰা আছে, চব মিলাই কিনে আমাৰ এই 4-5 অঞ্চলৰ ডিব্ৰুগড় অঞ্চলৰ যোৰা আছে। আমাৰ লগত আমাৰ যোগেশজী শাস্ত্ৰী আছে। এওঁৰ গাইডেঞ্চত, এওঁৰ প্ৰেৰণাত আমালোকে ধৰ্ম জাগৰণ মঞ্চৰ সমন্বয়ৰ তেওঁৰ দায়িত্ব আছে অসম প্ৰান্তৰ। তেওঁৰ ডাইৰেকশ্যনত এইটো কাম হ'ল। তেওঁক মই আজি ধন্যবাদ দিছোঁ যে মোক এটা চান্স এটা দিলে, ইমান ডাঙৰ এটা চান্সটো মোক দিয়াৰ কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ।